নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান আমাৰ পথাৰত। এয়া চাওক, মই দেখুৱাই গৈ আছোঁ আমাৰ পথাৰৰ দৃশ্য চাওক। এয়া চাওক, যিহেতু আজি বিহু, আজি যিহেতু কাতি বিহু, গতিকে মই আহিছোঁ আমাৰ এই পথাৰ চাবলৈ। এয়া চাওক আমাৰ পথাৰ চাওক, এয়া চাওক, আজি যিহেতু কাতি বিহু, ইয়াত এগছি বন্তি জ্বলোৱাৰ এটা নিয়ম আছে, গতিকে মই আহিছোঁ পথাৰ চাবলৈ। এয়া চাওক, মই দেখাই গৈ আছোঁ। এয়া চাওক আমাৰ ইয়াৰ ধাননি পথাৰ। এয়া চাওক, আজি যিহেতু আহিন কাতি মাহৰ দোমাহী, গতিকে আজি ইয়াতে এগছি বন্তি জ্বলোৱাৰ নিয়ম আছে, আপোনাৰ শস্যৰ শ্ৰীবৃদ্ধিৰ কাৰণে। গতিকে এয়া চাওক, মই দেখুৱাই গৈ আছোঁ। এয়া হৈছে আমাৰ পথাৰ। এয়া চাওক, এখন প্লেন গৈ আছে চাওক, এখন প্লেন গৈ আছে চাওক, এয়া পূৰা তুলি গৈ আছোঁ প্লেন এখন। এয়া চাওক, প্লেন এখন গৈ আছে, মই তুলি গৈ আছোঁ এয়া পথাৰত। এয়া দৃশ্য চাওক। ইয়াৰ পিছতে আৰু ধান পকিবই। গতিকে আজি এই বিশেষ দিনটোত যিহেতু পথাৰ চোৱাৰো নিয়ম থাকে, গতিকে পথাৰ আজি ইয়াত চাইছোঁহি। এয়া চাওক, মই দেখাই গৈ আছোঁ। এয়া হৈছে আমাৰ পথাৰ। এয়া ধান পকিব আৰু কিছুমান ধান। এয়া চাই যাওক, এয়া চাই যাওক ধান আমাৰ। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোলৈ বিহুৰ শুভেচ্ছা জনালোঁ। থেংক ইউ।